হাই গাইজ, মই পংখীয়ে স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া বোৱাৰী পংখীলে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভালেই। মই আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কোমোৰাৰ লগত হাঁহ, একেবাৰে ঘৰুৱা ষ্টাইলত মই এই ৰেচিপি তৈয়াৰ কৰিছোঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ট্ৰাই কৰি চাব পাৰে। আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই জহা কোমোৰা লৈছোঁ 1 চিটা, তাৰ পাছতে লৈছোঁ মিডিয়াম সাইজৰ এটা আলু, 4টা সৰু সৰু পিয়াজ, কেইফুটামান নহৰু, তাৰ লগতে লৈছোঁ আদা, লগতে লৈছোঁ কেইটামান জলকীয়া, 2 খিলা তেজপাত, কেইটামান জালুক, তাৰ লগতে লৈছোঁ ইলাচি। এয়া লৈছোঁ মই 500 গ্ৰাম হাঁহৰ মাংস। এয়া দিছোঁ মই এতিয়া পিচি থোৱা আদা নহৰু পেষ্ট। আদা নহৰু মই আকৌ ভাজোতে ব্যৱহাৰ কৰিম। এতিয়া দিছোঁ মই সৰু চামুচেৰে 1 চামুচ জিৰা গুড়া আৰু দিছোঁ মই মিট মছলা 1 চামুচ, তাৰ লগতে মই আধা চামুচ ব্যৱহাৰ কৰিম ৰেড চিলি পাউডাৰ আৰু অকণমান মই হালধি ইয়াতে দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালকৈ সানি ল'ম। 1 পৰা 2 ঘণ্টা মেৰিনেট কৰি থ'ব পাৰিলে খাবলৈ বেছি টেষ্টি হয় আৰু লগালগো বনাব পাৰে আপোনালোকে। মই এতিয়া এইখিনি গোটেইখিনি মেৰিনেট কৰি থ'ম। গেছত কেৰাহীটো পাতি দিছোঁ আৰু হাঁহৰ মাংসত তেলৰ পৰিমাণটো কমকৈ ব্যৱহাৰ কৰিব, যিহেতু হাঁহত তেল এৰি দিয়ে। আৰু এতিয়া মই তেলখিনি গৰম হোৱাত তেজপাত দি দিছোঁ, লগতে লং ইলাচি আৰু গোটাকৈ থৈ দিয়া মই জালুককেইটা দি দিছোঁ। এইকেইটা ভজা হোৱাৰ পাছত মই কাটি থোৱা পিঁয়াজ কেইটুকুৰ দি দিম। পিঁয়াজখিনি ভালকৈ ভাজি ল'ব। পিঁয়াজখিনি যেতিয়ালৈকে ৰং সলাই তেতিয়ালৈকে আপোনালোকে পিঁয়াজখিনি ভাজি ল'ব। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে আকৌ আদা নহৰু পেষ্ট 2 চামুচ দি দিম। এইখিনি ভালকৈ ভাজি ল'ম। আদা নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে মই ইয়াত ভাজি ল'ম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিম। আপোনালোকে যদি নিমখ কমকৈ খায় কমকৈ দিব। চাওক, মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই মেৰিনেট কৰা মাংসখিনি দি দিম। এইখিনি ভালকৈ মই লৰাই ল'ম যেতিয়ালৈকে ইয়াৰ পৰা তেল বিৰিঙি নাহে। এতিয়া মই আকৌ ঢাকি দিছোঁ। ঢাকি মই মাংসখিনি ভাজি থাকিম। লৰাই দিয়াৰ পাছত মই আকৌ ঢাকন দি 5 পৰা 6 মিনিট ভাজি থাকিম। চাওক, এতিয়া হাঁহৰ পৰা তেল বিৰিঙি আহিছে। চাওক, হাঁহে তেল এৰি দিয়াৰ পাছত মই এতিয়া কাটি থোৱা কোমোৰা আৰু আলু কেইটুকুৰ দি লৈছোঁ। এইখিনি মই ভালকৈ লৰাই ল'ম। এইখিনি মই ঢাকি ভাজি ল'ম। তাৰ পাছত ইয়াতে মই অকণকৈ পানী দি আছোঁ। আপোনালোকে চাওক কেনেকৈ মই ভাজি আছোঁ। 10 পৰা 15 মিনিট ভজাৰ পাছত এয়া আমাৰ কোমোৰা আৰু আলু সিজিবলৈ ধৰিছে। এতিয়া মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম। হাঁহত সদায় গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। আপোনালোকে সোৱাদ অনুসৰি পানী ব্যৱহাৰ কৰিব। যদি কমকৈ জোল খায় তেতিয়াহ'লে কমকৈ ব্যৱহাৰ কৰিব। এয়া চাওক, মই পানী দি দিছোঁ। এতিয়া মই এইখিনি ভালকৈ উতলিবলৈ দিম। 10 পৰা 15 মিনিট মই আকৌ ইয়াক উতলিবলৈ দিম। এয়া চাওক, 10 পৰা 15 মিনিট উতলাৰ পাছত এয়া আমাৰ মাংস খাবলৈ ৰেডি হৈ গৈছে। চাওক, কালাৰটো কিমান ধুনীয়া হৈছে। হাঁহৰ মাংসৰ কালাৰ সদায় এনেকুৱা হ'লে খাবলৈ বিৰাটেই টেষ্টি হয়। আপোনালোকেও এনেকৈ বনাবলৈ ট্ৰাই কৰিব। চাওক, আমাৰ হাঁহৰ মাংস খাবলৈ ৰেডি হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি হৈছিল। যদি মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।